Guys, welcome back to my YouTube channel and নমস্কাৰ মই নীলাক্ষী আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে যিহেতুকে এতিয়া পৰিস্থিতি বহুত বেয়া ফালে ঢাল খাইছে কৰোনা দ্ৰুতগতিত বৃদ্ধি হৈ গৈ আছে গতিকে আপোনালোকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু বাহিৰলৈ পৰাপক্ষত আপোনালোকে নোলাবই প্ৰয়োজনতহে ওলাব আৰু ওলালেও মাস্ক পৰিধান কৰি ওলাব আৰু লগতে চেনিটাইজ কৰি থাকিব তো আজি ভ্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে তো এতিয়া মই আপোনালোকৰ আৰু কৈ নাথাকোঁ তো এতিয়া সময় হৈছে 10 বাজিছে আৰু আজি তাৰিখটো হৈছে 7 তাৰিখ বলক আপোনালোকক দেখাওঁ আজি কি হয় এতিয়া মই গৈ আছোঁ খুৰাহঁতৰ ঘৰত তাত কি হৈ আছে আপোনালোকক দেখাম বলক তো মই আহি খুৰাহঁতৰ ঘৰ পালোহি আৰু ইয়াতে আমাৰ মহিলা সমাজে কচু কটা পৰ্ব আৰম্ভ কৰি আছে এইফালে মই আমাৰ ট্ৰাইবেল সমাজৰ কিছু নীতি নিয়ম আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো কিহৰ বাবে কৰা হয় এই নীতি নিয়ম আপোনালোকক ভিডিঅ'টোৰ শেষত মই ভালদৰে বুজাই দিম
এখন চলালে বলা আলহী নাহিব জানো কোনোবা আদি আৰু আলহী আহিব কোনোবা ইফালে পৰা ঘূৰি আহিব তাৰপিছত আকৌ হেৰি গেছটো আকৌ চিলিণ্ডাৰটো উলিয়াই দে পিছল হ'ব নেকি হাততো পিন্ধাই দিয়ে ন আজিহে ভাল লাগিছে এখন হাতত পিন্ধা হৈ আছে তেওঁ অঁ টোপনি চাটা মুখখন বিষাই গৈছে আজি শুবি আৰু কালি বা খোৱাই নাই আজি শুবি তই নাই হেৰি খোৱা নাই আজিকালি নে শুৱে খোৱা পাই থাকে গীতো টিকুনি সেইফালে নাযাবা সেইফালে পৰিবা মুনু ছোৱালী কি পিন্ধিছে চা খাওমনি পিন্ধিছে গীতে তুমি নামটো কি দিছা মুনু হে মুনু আকৌ আমাৰ মুনু ন শুইয়ে আছে এইফালে নাযায় এইফালে বোকা আছে এইফালে যোৱা এইফালে ইমান শুই থাকে আৰু চকু এটা মেলিছে কস্তুৰিকা ঘৰত মানে নামে বিচাৰি পোৱা নাই তাই গীতে বোলে মুনু থৈছে মুনু বোলে মুনু ঢেৰ নাম আছে মুনু দিলে হলা ঘন মাতা এনে হেৰিত নামটোহে ক আখৰ দিব দিছে আমাৰ সেইবিলাক চোৱা নাই ডাইৰেক্ট ৰাখিছো আকৌ শুলে টোপনি গ'লগৈ ছোৱালীজনী ইমান শুৱে কোনে বাবু কৃতি নেকি কৃতি নামটো ভাল লাগে ন কৃতি এইফালে আমাৰ আইতাহঁতে কচুৰ জাল ওৰফে খাজি বনোৱা ষ্টাৰ্ট কৰি দিছে প্ৰথমে এই কচুখিনি বইল কৰি লৈছে তেওঁলোকে
এইটো নোলাগে আমটোতো কি কাৰণে ইয়াত সোমাইছো তেনে সেইটো তাতে কোৱা এইবাৰ পুৰি দিলে ডাইৰেক্ট তোমালোকে উঠিব পাবা এতিয়া বৰষুণ আহিলে এইফালে যাব লাগিব এতিয়া সিফালে সেইফালে যাব লাগিব এতিয়া vale María যিহেতুকে বতৰটো বহুত বেয়া আছিলে সেইবাবে এনেদৰে ভিতৰতে গেছ ষ্টভতে বনাব লগা হ'ল কাৰণ বৰষুণ আহি গৈছিলে আৰু এয়া মাংসখিনি ভাজি হৈ গৈছে ইয়াতে কচু দি দিব এতিয়া তো ফাইনেলি আমাৰ ইয়া কচুৰ জাল উৰফে খাজি তৈয়াৰ হৈ গৈছে আৰু এতিয়া এইখিনি সাজৰ লগত দিয়া হয় যোনে যোনে সাজ খায় তেওঁলোকক সাজৰ লগত খাজি দিয়া হয় আৰু যোনে যোনে নাখায় তেওঁলোকক অকল খাজিয়ে দিয়া হয় কাৰণ এই সকামটোত অকল খাজি আৰু সাজে ব্যৱহাৰ হয় বেলেগ একো নাথাকে
হে গাইজ, আপোনালোকক এতিয়ালৈকে যিখিনি দেখুৱালোঁ বনোৱা কৰা সকলোখিনি দেখুৱালোঁ আৰু সমাজক দিলেও খালে আৰু আমিও খালোঁ। সেইটো কোৱা হয় খাজি বুলি কোৱা হয় আৰু তাৰ লগত দিয়া সাজ। এই সকামটিত অকল খাজি আৰু সাজেই দিয়া হয় আৰু বেলেগ একো নিদিয়ে। এইটো হৈছে আমাৰ এটা পৰম্পৰাগত নিয়ম। কেঁচুৱা জন্ম হোৱাৰ 10 দিন বা 20 দিনৰ পিছতে এই নিয়মটো পালন কৰা হয়। তো এইটোক অখুজীয়া বুলি কোৱা হয়। তো তাৰে আছিল আজি আমাৰ খুৰাৰ ছোৱালীজনী জন্ম হোৱাৰ হেতুকে এই অখুজীয়া সকামটো পতা হৈছিলে। তো আপোনালোকক তাৰে কিছু নীতি নিয়ম দেখুৱালোঁ। যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। তো থেংক ইউ, বাই বাই।